Hello guys, welcome to my YouTube channel. বাকি কথা বাদ দিয়ে মূৰ্তিকাৰ হাত দিয়ে ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। এইখিনিতে আজিহে গম পাইছোঁ গাইছ, টেকা পাৰে মানুহ বুঢ়া। আজি ভাত খাবলৈ কি কি আছে চাওঁ বলো। আজি ভাত খাবলৈ আছে গাইছ চাওঁ। ইফালে আলু ভাতত দিয়া, ইফালে নিমখ, ইফালে পাপৰ আৰু ইফালে আছে কল পচলা। চাওঁ ভাতটো খাই লওঁ তেনেহ'লে। ফাইনেলি গাইছ মোৰ ভাত খোৱা হৈ গ'ল, কিন্তু এইখিনিতে কাকনো বিশ্বাস কৰিম, নিজৰ ঘৰৰ কুকুৰাজনীয়ে বেলেগৰ মানে গাইছ কালি এটা গাহৰি আনিছোঁ, গাহৰি পোৱালি। চাওঁ বলো ইফালে বনাইছোঁ গাইছ এইটো গাহৰি গঁৰাল, হোৱা নাই হ'ব। আমি এনা গাহৰি পোৱালিটো গাইছ এইটোৱে চাব পাৰে গাইছ, এইটোৱে গাহৰি পোৱালিটো আমি আনা 5,000 দি আনিছোঁ গাইছ, 5,000। ইফালে আমাৰ আইতাই ইফালে গৰুৰ লাগি হেৰি কাটি আছে, পানীলাও হেৰিয়া। চাওক মই গাইছ এনেকৈ ভিডিঅ' বনাই থাকোঁতে একদম ইউটিউব বৰষুণ দিবা ধৰিলে। চাওক আমাৰ ঘৰত কিয় বৰষুণ নপৰে গম পাইছে নাই গাইছ, আমাৰ ঘৰত টিং আছে। দেখিলে দেখিছা গাইছে, আমাৰ ঘৰতো টিং আছে। মই আজি গাইছ কিয় গান হ'লো গম পাইছা নাই, যিমানে গাইছ মা দেউতাহঁত কোনো নাই এতিয়া, মই এতিয়া গৰু আনিব লাগি যাব লাগে। কিন্তু এইখিনিতে শুকালে শুকান মাছ, আম শুকালে আচাৰ, ছোৱালী শুকালে জিঅ' ফিকাৰ, ল'ৰা শুকালে হয়নে নহয় গাইছ কমেণ্ট কৰি জনাব। বলক গাইছ গৰু আনিব লাগে, গাইছ গৰু আনিব লাগে বলক। গাইছ পুৰা বৰষুণ দি পেলাই ঢেৰখানি চেৰখানি মাৰি আছে, বলক গৰু আনিব লাগে পথাৰলৈকে। ফাইনেলি গাইছ ময়ো ঘৰ আহি পালোঁ, গৰু চৰু লৈ পেলাই পথাৰৰ পৰা ধীৰে গুমে আহিছে। চাওক বতৰৰ একে অৱস্থা, বৰষুণ পেলাইছে গাইছ। কিন্তু এই ভিডিঅ'টো এইখিনি আছিল গাইছ, ভিডিঅ'টো চাই কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, পুনৰ লগ পাই আছোঁ নেক্সট ভিডিঅ'ৰ মাজলৈ।